নমস্কাৰ বন্ধুসকল, আজিও আপোনালোকৰ কাৰণে এটা সৰু ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। কালি যিখিনি কথা আপোনালোকক জনালোঁ, প্ৰত্যেকে আপোনালোকে বুজি পাইছে যে ধ্যান PSSM কি হয়, আনাপানাছাতি ধ্যান কি হয়। আনাপানাছাতি ধ্যান হ'লে পালি ভাষা আপোনালোকক কালি মই জনাইছিলোঁ। ইয়াৰ পৰা আমি কি লাভান্বিত হ'ম তাৰ বিষয়ে মই অলপমান আপোনালোকক আজি জনাম। ধ্যান যিহেতু আমি কৰিম, কৰাৰ আচৰণবিধি আপোনালোকক জনাইছোঁ যে হাতৰ আঙুলি ক্ৰছ কৰা আৰু ভৰি ক্ৰছ কৰি নাচিকা ৰন্ধ্ৰৰে যোৱা যি শ্বাস আৰু প্ৰশ্বাস, সেই প্ৰশ্বাসক অনুভৱ কৰি আমি লাহে লাহে নিজৰ শূন্যতাক অনুভৱ কৰাটোৱে হৈছে ধ্যান। আৰু এই ধ্যান যাত্ৰাৰ পৰাই আমি জ্ঞান পাবলৈ সক্ষম হ'ম। এই জ্ঞান পাবৰ কাৰণে আমি ধ্যান কৰাটো অতিকৈ প্ৰয়োজনীয়। লাভ কি হ'ব আমি ধ্যান কৰিলে? ধ্যানৰ যোগেদি আমি নিজৰ আন্তৰিক যাত্ৰাৰ পৰা যি জ্ঞান পাম, সেই জ্ঞানৰ দ্বাৰা আমি নিজকে নিজেই নিজৰ জীৱনটো সমৰ্পণ কৰি উৎসৰ্গিত কৰি অধিক সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰিম। প্ৰথম অৱস্থাতো আপোনাৰ যি কস্মিক এনাৰ্জি বা ব্ৰহ্মাণ্ডীয় উৰ্জা, সেই উৰ্জাৰে উৰ্জাম্বিত হৈ আপোনাৰ শৰীৰত থকা প্ৰত্যেকটো নিগেটিভ উৰ্জা, বেমাৰ আজাৰ ভাল হ'বলৈ আৰম্ভ কৰিব। লগতে আপোনাৰ ধ্যান কৰাৰ পিছত লাহে লাহে নিজৰ থট প্ৰচেছ চেঞ্জ হ'বলৈ আৰম্ভ কৰিব। ধ্যান কৰাৰ কেইদিনমানৰ পিছতে আপুনি লাহে লাহে নিজকে অনুভৱ কৰিব পাৰিব যে আপোনাৰ থট প্ৰচেছ চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে। আপুনি যি ধৰণে আগতে ভাবিছিল আজিৰ ডেটত, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আপোনাৰ মনলৈ নাহিব। আমাৰ জীৱনটো বেলেগক লৈ যি ৰাতিপুৱাৰ পৰা গধূলিলৈকে চলি থাকে, যে পৰচি, মোৰ পৰিয়াল, মোৰ বন্ধু বান্ধৱ, মোৰ চাকৰি, এইবিলাক লৈ যি চিন্তা চৰ্চা চলি থাকে, খোৱা বোৱা, এনেকুৱা ধৰণৰ যিবিলাক চিন্তা চৰ্চাৰে আমাৰ গোটেই জীৱনটো, দিনটো, সপ্তাহটো, মাহটো পাৰ হৈ গুচি যায়, সেইবোৰৰ পৰা লাহে লাহে আপুনি আঁতৰিবলৈ আৰম্ভ কৰিব। আৰু আপুনি লাহে লাহে বুজি পাব যে প্ৰত্যেক দিনাই আমি নিজকে নিজে এধাপ এধাপকৈ হ'লেও আগুৱাই লৈ যাব বিচাৰিছোঁ। যি দৈনন্দিন জীৱনত আমাৰ ঘটি থাকে ঘটনাবিলাক, সেইবোৰৰ পৰা আঁতৰি লাহে লাহে কি কৰিব পাৰিব, আপুনি নিজকে নিজেই নিজৰ পথৰ কাৰণে সুগম কৰিবৰ কাৰণে স্পিৰিচুৱেল বুক পঢ়িবলৈ আৰম্ভ কৰিব, নতুবা সৎ চৰ্চা আৰম্ভ কৰিব, সৎসং। আজিৰ সমাজত সৎসং বুলি ক'লে আমাৰ সমাজত, অসমীয়া সমাজত বিশেষকৈ দিহানামৰ সংগ কৰা বা নাম কীৰ্তন কৰা, ভাগৱত পাঠ পঢ়া, তেনেকুৱাবিলাকেই কৰা হয়। ভাগৱত পাঠ অৱশ্যে তাত ভাল কথাই চৰ্চা হয়, কিন্তু এটা পৰ্যায়লৈকেহে চৰ্চা হয়। আচল আত্মাৰ চিনি পোৱাৰ যি যাত্ৰা, সেই কথা তাত আলোচনা নহয়। সমৰ্পণৰ কথা নিশ্চয়, শ্ৰদ্ধাৰ কথা নিশ্চয় আলোচনা হয়, কিন্তু আত্মা যে আমি নিজে স্বয়ং ভগৱান, সেই ভগৱান হৈও আমি নিজকে নিজে হেৰুৱাই আজি এই পৃথিৱীলৈ আহি দুখ ভৰা জীৱন যাপন কৰি আছোঁ, সেই কথা আমাৰ সৎসংবিলাকত আলোচনা নহয়। আমি কি কৰোঁ, প্ৰত্যেকেই ইজনে সিজনক লগ লাগি মাত্ৰ ভাল বেয়া চৰ্চা কৰোঁ, ঘৰৰ সুখ দুখবোৰ চৰ্চা কৰোঁ। আৰু তাৰ ফলত কি হয়, যিমানে আমি চৰ্চা কৰিম, সেইবোৰেই গুণা হৈ আমাৰ মাজলৈকে ঘূৰি আহে। আমি যদি ঘৰত এজন ব্যক্তিৰ স্বাস্থ্যৰ কথা সমালোচনা বা আলোচনা কৰি থাকোঁ, তো বিশ্বব্ৰহ্মাণ্ডই সদায় আমি কি কথা পাতিছোঁ সেইটোহে তথাস্তু কয়। তেওঁ নেজানে যে আপুনি বিচাৰিছে নে নাই বিচাৰে, কিন্তু আপুনি যিহেতু মনত ভাৱনাটো আনিছে যে আমাৰ ঘৰখনত অকল বেমাৰেই হৈ থাকে এনিটাইম, বা আমাৰ ঘৰখনত অশান্তিয়ে হৈ থাকে, তেনেকুৱা ধৰণৰ যিবোৰ নিগেটিভ থট আপুনি এনিটাইম লৈ আহিব বা চৰ্চা কৰি থাকিব লগ সংগৰ লগত বা আলহীৰ লগতো তেনেকুৱা ধৰণৰ কথা বতৰা পাতিব, তো তেতিয়া কি হ'ব, আপোনাৰ এনভাইৰনমেণ্টটো লাহে লাহে নিগেটিভ হ'বলৈ আৰম্ভ কৰিব। আপুনি ধ্যানৰ যোগেদি যদি নিজকে নিজে শুধৰাবলৈ চেষ্টা কৰে, আপোনাৰ ঘৰৰ উৰ্জা বাঢ়িবলৈ আৰম্ভ কৰিব। পজিটিভ থট দিবলৈ চিনি পাব আপুনি, কেনেকৈ আমি পজিটিভ থট দিব পাৰোঁ যে মোৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী, মোৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিয়ে স্বাস্থ্যৱান, আমি সকলোৱে মিলা প্ৰীতিয়ে থাকোঁ, এনেকুৱা ধৰণৰ যিবোৰ পজিটিভ থট হয়, সেইবোৰ যদি আমি ব্ৰহ্মাণ্ডলৈ এৰি দিওঁ বা মাইণ্ডৰ পৰা এৰি দিওঁ বা লগত চৰ্চা কৰোঁ, তো তেতিয়া দেখিব আপুনি লাহে লাহে দেখিব আপোনাৰ ঘৰৰ
সমস্যাবোৰ লাহে লাহে নাইকিয়া হৈ আপোনাৰো যি প্ৰশংসাময় দিন আৰম্ভ হ'বলৈ ধৰে। সেইটো কাৰণে আমি ধ্যানৰ যোগেদি জ্ঞান পাম আৰু জ্ঞানৰ যোগেদি আমাৰ নিজৰ বাকশুদ্ধি বুলি ক'লে আমি শব্দ কি উচ্চাৰণ কৰিম আৰু কি নকৰিম সেইবোৰ বিষয়ে আমি সজাগ হ'ম। যে আমি প্ৰত্যেকটো বাক্য উচ্চাৰণ কৰাৰ আগতে নিজকে নিজে এবাৰ ভাবি চাম যে এইটো বাক্য ব্যৱহাৰ কৰাৰ লগে লগে মোৰ এনাৰ্জি ফিল্ডত কি এফেক্ট কৰিব। তেতিয়া আমি নিজকে নিজে কি কৰিম, সংকুচিত কৰি আনিম যে এই শব্দটো আমি ব্যৱহাৰ কৰাৰ আগতে এশবাৰ ভাবিম যে য়েছ এই শব্দটো আমি ক'ব লাগে নে নেলাগে। যদি আমি এটা বাক্য ব্ৰহ্মাণ্ডলৈ এৰি দিওঁ, সেই বাক্যই গুণা হৈ পেলাই আমাৰ গালৈকে ঘূৰি আহিব। আৰু তেতিয়া কেনেকুৱা লাগিব, যেনেকুৱা হাজাৰ কাঁড় যেনেকৈ ধনুৰ পৰা ওলালে হাজাৰ কাঁড় কেনেকৈ হুল বিন্ধিব, ঠিক তেনেকৈ পুনৰ আমাৰ শৰীৰলৈকে ঘূৰি আহি আমাক ফুলে বিন্ধা দি সেই ভাষা বা শব্দবিলাকে আমাক ডিষ্টাৰ্ব কৰিব। সেইটো কাৰণে প্ৰত্যেকেই সজাগ হওক যাতে বাকশুদ্ধি মানে আমি শব্দৰে কি কৈ আছোঁ, থট প্ৰচেছত আমি কি প্ৰয়োগ কৰি আছোঁ সেইবোৰৰ প্ৰতিও প্ৰতি মুহূৰ্ততে সজাগ হোৱাৰ যি কাৰ্য সেইটো আৰম্ভ হ'ব ধ্যানৰ যোগেদি। তেতিয়া দেখিব লাহে লাহে আপুনি চাকনিৰে চাকিলে যেনেকৈ শব্দবিলাক ওলায় যে আৱৰ্জনাখিনি বাহিৰত থাকি যায় আৰু প্ৰয়োজনীয়খিনিহে আহে, আপোনাক দৰকাৰীখিনি আপুনি পায়। ঠিক তেনেকৈ থট প্ৰচেছো আপোনাৰ সলনি হ'ব আৰু লাহে লাহে আপোনাৰ বাক্য শুদ্ধি হ'বলৈ আৰম্ভ কৰিব। আপুনি এৱাৰনেছত থাকিব যে মই কি ক'ম বা কি নক'ম, কি কথা মই পাতিব লাগে আৰু কি কথা পাতিব নালাগে। তো তেনেকুৱা ধৰণৰ সমস্যাৰ পৰাও আপুনি লাহে লাহে পৰিত্ৰাণ পাবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ মনোজগতত সুন্দৰ চিন্তা চৰ্চাৰে যেনে পৃথিৱীখন কিদৰে আমি প্ৰত্যেক মানৱালীক শুদ্ধ আৰু সৎ ৰাস্তা দেখুৱাব পাৰোঁ, ধ্যান কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ, ধ্যান কেনেকৈ মানুহক দিব পাৰোঁ, পিৰামিড কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ যি সমাজৰ বা প্ৰত্যেক মানৱৰ কাৰণে উপযোগী কাম, তেনেকুৱা কামবোৰ লাহে লাহে আমি কৰিবলৈ আৰম্ভ কৰিব পাৰিম। তো ধ্যান কৰি থাকক, ধ্যানৰ মাজতেই নিজকে বিচাৰি পাওক আৰু সমাজক প্ৰগতি পথত লৈ যাওক।